হ'ব বাৰু এতিয়া তহঁতৰ কিবা সুধিব লগা আছে নেকি সোনকালে সুধ নহ'লে মই এতিয়া অংক কিতাপ মেলিম স্যাৰ মোৰ এটা প্ৰশ্ন সুধিব লগা আছে সুধ সোনকালে সুধ স্যাৰ সকলোৱে যে অসমীয়া হিন্দী ইংৰাজীত কথা পাতে অংকত কেলে কথা নাপাতে বাৰু বেছি 3-5 নকৰিবি 9-10-11 হৈ যাব আৰু 10-12 জোৰে জোৰে যদি চৰ দিওঁ নহয় 6টা ঠাইত 36টা দেখিবি আৰু 32টা দাঁত তোৰ বাহিৰলৈ ওলাই আহিব তেতিয়া গম পাবি তই হ'ব দিয়ক আৰু স্যাৰ বুজি পালো আৰু কেলে মানুহে অংকত কথা নাপাতে আজি মই সব গম পাই গলো আৰু বুজি পালে যদি ভালেই হ'ল বাৰু হ'ব তেতিয়া মই অংকৰ ফৰ্মুলাকে বুজাওঁ তহঁতি নোট কৰি যাবি আৰু দেই প্ৰথম ফৰ্মুলা নোট কৰিবি কিন্তু দেই মই তোক ক'লো কুকুৰ বুলি সেইকাৰণে হৈ গ'ল আমাৰ মাজত কাজিয়া কৰি আমি দেখি গ'লো ত্ৰিভুজৰ 3টা কোণ তেতিয়া ঐ মূৰ্খ মই কবিতা শুনোৱা নাই অংকৰ ফৰ্মুলাহে কৈ আছো গম পালি এতিয়া মই ছেকেণ্ডটো ফৰ্মুলা কম তহঁতি নোট কৰিবি দেই ছোৱালী মানুহে বেলনাত বেলে গোল গোল ৰুটি তাকে দেখি আমি চিনি পালো বৃত্ত বুলি আপুনি যে কিমান ধেমালি কৰে আৰু ইমান ধেমালি কৰি আমাক পঢ়ুৱাই কবিতা কৈ আমাৰ যে বহুত ভাল লাগে আৰু আপোনাক জানেনে হ'ব দে তহঁতি এতিয়া কিতাপ কানি সামৰি ঘৰলৈ যা ময়ো যাওঁ তাৰপিছত কাইলৈৰ পৰা 3 নম্বৰটো ফৰ্মুলা শিকাম আৰু তহঁতক বৰ অশান্তি কৰে দেই মোৰ যে একদম অশান্তি লাগি গৈছিলে সদায় এই ঘাটিয়া কবিতাবোৰ শুনি থাকিবলৈ অশান্তি লগা হৈছে আৰু মোৰ কামৰণিহে উঠিছে আৰু মই যে অলপ দেৰি থকাহেঁতেন নহয় এইডাল মোৰ একদম নাকেম কাণে তেজ ওলাই আহিলহেঁতেন জাননে ইমান অশান্তি কৰিছে মই এনেহে তাৰিফ কৰিছো মোৰ একদম মানে খং উঠি গৈছিলে মই মিছামিছি তাৰিফ কৰিছো আৰু উপায়টো নাই তাৰিফটো কৰিবই লাগিব একদম মানে খং উঠিছে আৰু কাইলৈৰ পৰা মই আৰু স্কুলহে নাহিম আৰু এনেকুৱা হ'লে দেই হ'ব এতিয়া বাদ দে আৰু আমি ঘৰলৈ যাওঁ বৈ সোনকালে কি ক'ব আৰু আপোনালোকৰ চাগে আমাৰ ছাৰক চাই অশান্তিহে লাগিলে উপায়টো নাই কি কৰিম আমিতো সদায় সহ্য কৰি থাকো আৰু দেই আমি কেতিয়াবা এনেকুৱা লাগে নহয় আমাৰ যেন নাকে কাণে একদম তেজ ওলাই আহিব কথাবোৰ শুনি যিহে ঘাটিয়া কবিতা শুনাই নহয় পঢ়ুৱাব নাজানে অংক ফৰ্মুলা শিকাম বুলি ঘাটিয়া কবিতাবোৰ আমাক শুনাই থাকে আমাৰ মাথাটো নষ্ট কৰি দিয়ে আৰু উপায় নাই এতিয়া যি হ'ল বাৰু